বিশ্বত্ৰাস কৰোণাক লৈ এতিয়া সৰ্বত্ৰে আতংকময় পৰিৱেশ বিৰাজমান। কৰোণাক লৈ বিশ্বৰ আগশাৰীৰ বহু দেশৰে অৱস্থা শোচনীয় হৈ পৰা পৰিলক্ষিত হৈছে। সকলো যেন অসহায় হৈ পৰিছে। কৰোণা বিয়পি পৰা দেশসমূহে জনসাধাৰণক সজাগ সচেতন হোৱাৰ আহ্বান জনাইছে। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰোণাক লৈ 22 মাৰ্চ তাৰিখে জনতা কাৰফিউ ঘোষণা কৰিছে। চৰকাৰ তথা বিভিন্ন বিভাগে কৰোণাক লৈ ৰাইজক সজাগ কৰাৰ চেষ্টা কৰাৰ সময়তেই বহু সামাজিক আৰু স্বেচ্ছাসেৱী অনুষ্ঠানেও বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। আৰু কৰোণা ৰোধৰ প্ৰচেষ্টাৰে দেৰগাঁৱৰ জনপ্ৰিয় শিল্পী কুমিজ হাজৰিকাৰ সুৰেৰে জ্যোতি কুমাৰী শৰ্মা বৰঠাকুৰে লিখি উলিওৱা এটা গীত এদল শিল্পীয়ে এনেদৰেই কণ্ঠ নিগৰাই ৰাইজক সজাগ কৰাৰ প্ৰয়াস কৰিছে। ছ'চিয়েল মিডিয়া যোগে প্ৰকাশ পোৱা এই সজাগতাৰ গীতটোৰ কিছু অংশ শুনাই ল'ব বিচাৰিছোঁ। আনফালে দেৰগাঁও উপকণ্ঠ কাকডোঙাত স্থানীয় যুৱক যুৱতীসকলৰ প্ৰচেষ্টাত কৰোণাক লৈ এক সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰিলে। কাৰ্যসূচী অনুসৰি যুৱক যুৱতীসকলে কচুগাঁও হৰি মন্দিৰৰ সন্মুখত এখন বাটৰ নাট প্ৰদৰ্শন কৰে। ভাৰ্গৱ কলিতাই ৰচনা কৰা সঞ্জয় নামৰ এই নাটকখনত স্থানীয় যুৱক যুৱতীসকলে সুন্দৰ অভিনয় কৰি নাটকৰ জৰিয়তেই ৰাইজৰ মাজত কৰোণা ভাইৰাছক লৈ সজাগতা সৃষ্টিৰ প্ৰয়াস চলালে। কৃষি প্ৰধান অঞ্চলটোৰ যুৱ প্ৰজন্মৰ প্ৰতিনিধিৰ এই প্ৰচেষ্টা নিশ্চয়কৈ সময় উপযোগী আৰু প্ৰশংসনীয়। সমগ্ৰ বিশ্বতে কৰোণা ভাইৰাছে এক মাৰাত্মক ৰূপ লৈছে আৰু তাৰ ফলস্বৰূপে ৰাইজক সজাগ কৰাৰ নিমিত্তে আজি কাকডোঙাৰ কচুগাঁৱৰ প্ৰাথমিক বিদ্যালয়ৰ সমীপৰ যি নামঘৰ আছে সেই নামঘৰত এক বাটনাট প্ৰদৰ্শন কৰা হয় আৰু ইয়াত আমাৰ এই অঞ্চলৰে বহুতো যুৱক যুৱতীয়ে অংশগ্ৰহণ কৰে আৰু তেওঁলোকৰ বাৰ্তা এটাই যে এই ভাইৰাছৰ পৰা আমি কেনেকৈ ৰক্ষা পাম, ইয়াৰ প্ৰতি আমি কোনবিলাক দিশ আমি মনত ৰাখিম আৰু সেই দিশবিলাকৰ প্ৰতি ৰাইজক সজাগ কৰাৰ নিমিত্তে এই কাৰ্যসূচী গ্ৰহণ কৰা হয়। কাকডোঙাৰ কচুগাঁৱত যুৱক যুৱতীসকলৰ এই কাৰ্যসূচীৰ বিপৰীতে দেৰগাঁৱৰ আগশাৰীৰ শিক্ষানুষ্ঠান ইন্দ্ৰাণী দেৱী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলেও কৰোণা ভাইৰাছক লৈ আজি হাতত ল'লে এক সজাগতামূলক কাৰ্যসূচী। ইন্দ্ৰাণী দেৱী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক প্ৰজ্ঞা সুন্দৰ হাজৰিকাকে মুখ্য কৰি অন্যান্য শিক্ষক শিক্ষয়িত্ৰীসকলে অংশ লোৱা এই সজাগতামূলক কাৰ্যসূচী অনুসৰি দেৰগাঁৱৰ ৰাজাবাহৰ দাধৰা আদি অঞ্চলত ৰাইজৰ মাজত কৰোণা লৈ সজাগতা সৃষ্টিৰ প্ৰচেষ্টা হাতত লয়। গাৰ বিষ, কাহ, বুজিছেনে, মূৰৰ বিষ বা আপোনাৰ ধৰি লওক উশাহ নিশাহৰ অকণমান প্ৰব্লেম পাইছে, গতিকে এনেকুৱা সাধাৰণতে আমাৰ কি হয় এই ছিজনটোত হয়েই পানী লগা এইবিলাক আমাৰ কাহ চৰ্দি এইবিলাক হয়। এতিয়া কিন্তু যিহেতু কৰোণাৰ আতংক চলি আছে গতিকে আমি ইমিডিয়েট হস্পিটেললৈ যোৱাটো দৰকাৰ লাগিব বা জ্বৰ কাহ হ'লে কেনেকৈ সাৱধান হ'ব লাগিব বা আমাৰ ল'ৰা ছোৱালী এতিয়া 10 বছৰৰ ল'ৰা ছোৱালী সাধাৰণতে আৰু 60 বছৰৰ ওপৰৰ মানুহক ঘৰৰ ভিতৰতে থাকিবলৈ নিৰ্দেশনা জাৰি কৰা হৈছে। এই সময়ত ৰাইজে কেনেধৰণৰ প্ৰতিৰোধমূলক ব্যৱস্থা হাতত ল'ব লাগিব তাক লৈও বক্তব্য প্ৰদান কৰা হ'ল। কাকডোঙাৰ পৰা বিকাশ গগৈ আৰু দেৰগাঁৱৰ পৰা গৌতম বৰাৰ ৰিপৰ্ট, হেডলাইন্স দেৰগাঁও।